যাম এতিয়া নগাঁও বিশাললৈ ওলাইছোঁ। এইখন চাওক আমাৰ কামপুৰৰ দলংখন কি সুন্দৰকৈ সজালে, ভাল লাগিছে, বহুত ভাল লাগিছে দলংখন। আকৌ পামহি এতিয়া আমাৰ কামপুৰৰ অভাৰ ব্ৰিজখন, নতুনকৈ বনোৱা অভাৰ ব্ৰিজখনৰ ওপৰেদি পাৰ হৈ যাম। কেমেৰা কৰি থাকোঁতে বন্ধ কৰিবই নহ'ল, চাওকচোন কি হৈ আছে। সেইফালে ছাইডত দেখাই আছোঁ আমাৰ কামপুৰৰ ষ্টেচন প্লেটফৰ্মৰ। কি সুন্দৰ লাগিছে চাওকচোন ওপৰৰ পৰা। এয়া কঠীয়াতলি ৰোডত আহি আছোঁ। ৰাস্তাটো ইমান বেয়া বনাই আছে যে। তাৰপিছত আকৌ ভিতৰৰ ফালে মই কেমেৰাটো দেখাই দিলোঁ কোন বস্তু চাওক। আমি মাৰ্কেটিং কৰিবলৈ গৈ আছোঁ বিশালত, কি দেখা পাওঁ চব দেখাই আছোঁ। অলপ আগতে বৰষুণ দিছিলে, চাওকচোন কি ধুনীয়া পৰিৱেশ, পাহাৰখনো ভাল লাগিছে, সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ। এয়া পাইছোঁ কঠীয়াতলি মেইন চাৰিআলি। অভাৰব্ৰিজৰ তলেদি এতিয়া বাইপাছত উঠিম। এয়া বাইপাছেদি আহি আছোঁ। সুন্দৰ সুন্দৰ ফুলবিলাক ৰুই থৈছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আহি নৈ পাই গ'লোহি। এতিয়া আমি ভৰাম পেট্ৰল। এয়া পাই গ'লোঁ বিশাল, আৰু এতিয়া ভিতৰলৈ সোমাই যাম। ব'লকচোন কি দেখাব পাৰোঁ আপোনালোকক। সুন্দৰকৈ সজাই থৈছে বস্তুবিলাক, ভাল লাগিছে বহুত দেখিবলৈ। আৰু ভিতৰলৈ বহুত বস্তু আছে, কিন্তু মই দেখাব নোৱাৰিম চাগে, কাৰণ সময় কমি আহিছে হাতত। যিখিনিকে পাৰোঁ আপোনালোকক দেখাইছোঁ, কোনো যাতে বেয়া পাব নালাগে। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' লৈ যাতে মই আহিব পাৰোঁ আপোনালোকৰ মাজলৈ।